কৃষকৰ মাজত হাহাকাৰ। যোৱা 3 দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাচীপাৰাতো বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে, যাৰ ফলত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ পৰিছে। বিলাচীপাৰা মহকুমাৰ অন্তৰ্গত দুবাচৰী গাঁও পঞ্চায়ত, হাকামা গাঁও পঞ্চায়ত, পখুৱা খাল আদিকে ধৰি কৃষকসকলৰ মাজত বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা ইৰি ধানৰ খেতি বৰ্তমান জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে, যাৰ ফলত কৃষকসকলে বৰ্তমান মূৰে কপালে হাত দি বহি পৰিব লগা হৈছে। কোনো কাৰণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ। একটাও জায়গা নাই, সম্পূর্ণ পানির তলে সব নষ্ট হয়েছে। নষ্ট হয়ে গেছে। আরো আশপাশে ব্যাগকেরি সব বেরি, খালি আমার এলাকা তো না, সব আইজের ব্যাগকেরি ক্ষতি হয়ে গেছে। কত টাকা খরচ করছে? বিঘা প্রতি তো গেছে 3,000-4,000 করে খরচা তেলে। হ্যাঁ, তো কষ্ট করে আবাদ করছে, আন তো নাই। ধুবুৰী জিলাৰ নাইৰাগলা উন্নয়ন খণ্ডৰ অন্তৰ্গত দুবাচুৰী গাঁও পঞ্চায়তৰ 4খন গাঁও, দুবাচুৰী পাৰ্ট 1, পাৰ্ট 2, বলগামাৰী পাৰ্ট 3 আৰু পাৰ্ট 1, এই বিস্তীৰ্ণ এলেকাত 4খন গাঁৱৰ 2,000 হেক্টৰ কৃষিভূমি জলমগ্ন হৈ আছে কৃত্ৰিম বানপানীৰ ফলত। কৃত্ৰিম বানপানী উলিয়াবলৈ কোনো ৰাস্তা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ, মাননীয় কৃষিমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই 4খন গাঁৱৰ কৃত্ৰিম বানপানী উলিয়াই দিয়াৰ কাৰণে আমাৰ নতুনকৈ কেনেল আৰু যিকোনো উপায়েৰে আমাৰ এই বিস্তীৰ্ণ কৃষিভূমি ৰক্ষা কৰিবলৈ আমি কৰজোৰে অনুৰোধ জনালোঁ। আৰু দুবাচুৰী আমাৰ স্থানীয় কৃষকক কিছু সকাহ দিয়াৰ কাৰণে আমি মাননীয় জিলা উপায়ুক্ত মহোদয়কো অনুৰোধ জনালোঁ। যিখিনি খেতি কৰিছে সম্পূৰ্ণৰূপে বিনষ্ট হৈছে? সম্পূৰ্ণৰূপে বিনষ্ট হোৱা নাই, কিন্তু হৈ আছে। 2 দিনৰ ভিতৰত আৰু একো নাথাকে। ধান যিখিনি পানী আমি দেখিবলৈ পাইছোঁ সেইখিনি পানী ওলোৱাৰ কোনো ব্যৱস্থা নাই। ইয়াত ওলোৱাৰ কোনো ব্যৱস্থা নাই, কিন্তু ওলোৱাৰ ব্যৱস্থা নতুনকৈ কৰিব লাগিব। ইয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মহোদয়ক অনুৰোধ জনাইছোঁ। কেইবাৰ ধৰি ধাৰাসাৰ বৰষুণত আমাৰ এই কৃষিভূমিখন মানে পানীৰ তলত খুব বুৰ গৈ আছে। কিন্তু ইয়াত পানীত বিহিত ব্যৱস্থা আছিল পানী ওলাই যোৱাৰ, কিন্তু সেইবিলাক মানে কেইটামান কালপাট আছিল বন্ধ কৰি দিছে। বন্ধ কৰি দিয়াৰ এই যাৰ ফাইনেলৰ মাটি সিহঁতে ঘৰ বাৰী কৰিছে। চৰকাৰে দিছিল, চৰকাৰ PMG এইখন ৰাস্তা, যিখন ৰাস্তাৰ সন্মুখত থিয় হৈছে, এইখন ৰাস্তা আগত বনোৱাতে মানে কালপাটখিনি পানীৰ ব্যৱস্থাখিনি কৰি দিছিল পানী ওলাই যোৱাৰ কাৰণে। সিহঁতৰ নিজৰ মানে পাৰ্চনেল মাটি, সেই তাৰ মাটিবিলাক মানে মাটি কাটি তাৰ মানে কালপাটৰ মুক্ত বন্ধ কৰি দিছে। সেইকাৰণে পানীখিনি ওলাই যাব নোৱাৰে, যাৰ ফলত ইমান ক্ষতি। হাজাৰ বিঘা, কেইবা হাজাৰ বিঘা, 1,000 বিঘা এনে অৱস্থা হৈছে। আগত এনেকুৱা নাছিল। এই বিষয়ত আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাৰ জনাইছোঁ। সিহঁতে বিহিত ব্যৱস্থা কৰিম বুলি কৈ এবছৰ 2 বছৰ পাৰ হৈ গ'ল। 3 বছৰৰ পৰা আমাৰ এনে অৱস্থা হৈ আছে। এইবাৰ ভয়ংকৰ পৰিণত হ'লে এইবেলি আৰু বেছি ক্ষতি হৈছে। আৰু ইমান ক্ষতি হোৱা নাছিল যদিও অলপ চলপ হৈছিল, কিন্তু এইবেলি আৰু বেছি হৈছে। ইয়াত আমাৰ নিজৰ দেউতাকৰ মানে নামি সম্পত্তি মই 18 বিঘা ধান গাড়িছোঁ, ৰাইজে গাড়িছে, মানে কিছুমান আধি আবাদ কৰিছে, আমি অলপ চলপ আবাদ কৰিছোঁ। 18 বিঘা মাটি আমাৰ ইয়াত। এনেকুৱা আমাৰ ইয়াত যিবিলাক কৃষি মানুহ আছে, গৃহস্থ মানুহ আছে, সকলোৰে 18, 15, 16, 13, 12, 10, 8, কোনোবা মানুহ ভূমিহীন ছাড়া নহয়, সকলোৰে ইয়াত ভূমি আছে। গোটেইবিলাকে এই ইৰি আৰু মৰাপাটৰ খেতি কৰে। একোৱে নাই, এনে অৱস্থা। এই পানীৰ বিহিত ব্যৱস্থা নকৰিলে আমাৰ এনে অৱস্থা প্ৰতি বছৰ হৈ থাকিব। গাঁওখনৰ নাম দুবাচুৰী। এটা দুটা পাৰ্ট আছে। এই গাঁওখনৰ 2টা পাৰ্ট, এটা প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড, পাৰ্ট 2, পাৰ্ট 1, পাৰ্ট 2। এই 2টা খণ্ডৰ মাজতে এনে অৱস্থিত। আৰু জীৱিতো বিভিন্ন ঠাইত হৈ আছে, দুবাচুৰী জীৱি আৰু বলগামাৰী যি কৈছে আগত, বলগামাৰী আছে। পঞ্চায়তখনৰ এনে অৱস্থা। তাৰ ভিতৰত এইখন আৰু ডেঞ্জাৰ ভয়াৱহ, মানে চাৰিওফালে PMG ৰোডে ঘিৰি আগুৰা, পানী ওলাব নোৱাৰে।